গাইজ গুড মৰ্ণিং। আৰু কি খবৰ সকলোৰে? খবৰ নিশ্চয় আপোনালোকৰ ভালেই হ'ব আৰু ভাল বেয়াৰ মাজতে মই ধুনীয়াকৈ চলি আছোঁ বাৰু। আৰু আজি গৈ আছোঁ চিৰিয়াখানা। আৰু চিৰিয়াখানা গৈ আছোঁ কিয় মানে মই যোৱাৰ কোনো প্লেনিং নাছিলে চিৰিয়াখানা। আৰু চিৰিয়াখানাত গৈ আছোঁ মানে বা আহিছে গাঁৱৰ পৰা, তো বাক অলপমান চিৰিয়াখানাত লৈ গৈ ঘূৰাই আহোঁ। আৰু বাৰ লগত পোৱালি দুটাও আহিছে, গতিকে সিহঁতৰ লগতো গৈ অকণমান টাইম পাছ কৰোঁ নে কি কয়। আৰু ইমান গৰমত ঘৰত বহি বহিনো কি কৰিম, অকণমান ফুৰি আহোঁ গৰমৰ বন্ধ বুলি, যিহেতু পোৱালিবিলাকৰ চবৰে গৰমৰ বন্ধ দিছে। আৰু চিৰিয়াখানাত চাগে এতিয়া ভিৰে হ'ব, মানে বহুখিনি চাগে মানুহ হ'ব, কাৰণ মানুহ চানুহ হ'লে ভাল লাগে তো, খালী খালী গৈ ভাল নালাগে। আৰু মই বহুত বছৰৰ মূৰত আজি চিৰিয়াখানা গৈ আছোঁ, ইমান ওচৰতে থাকোঁ কিন্তু যাবলৈ যে টাইম নিমিলে। আৰু আজি বা আহিছে বুলি মানে এইটো চান্সতে ময়ো এপাক ফুৰি আহোঁগৈ নে কি কয়। আৰু আপোনালোকেও যদি মানে যোৱা নাই বহুত দিন ধৰি মোৰ নিচিনাকৈ, তেনেহ'লে বলক অলপমান চিৰিয়াখানাৰ পৰা ফুৰি আহোঁগৈ। আৰু চিৰিয়াখানা গৈ পাই মানে তাৰ চাওঁ তাৰ কেনেকুৱা চেঞ্জ হৈছে কি হৈছে, কাৰণ মইতো আজি 5-6 বছৰ ধৰি চিৰিয়াখানাৰ ফালে মানে যোৱাই নাই। আৰু 5-6 বছৰত চাগে এতিয়ালৈ বহুত কিবা কিবি চেঞ্জ হৈ গৈছে। বলক তেনেহ'লে দেৰি নকৰোঁ আৰু বাইদেউহঁতকো জল্দি লগ কৰিলোঁ। আৰু বাইদেউহঁতে আহি আছে এতিয়া গণেশগুৰিলৈ, মোক মাতিছে। আৰু গণেশগুৰিত গৈ এতিয়া বাইদেউহঁতক লগ কৰিম, আৰু তাৰপিছত বাইদেউহঁতক লৈ মই যাম চিৰিয়াখানা। আৰু চিৰিয়াখানাত গৈ উঠি কি দেখা পাওঁ এই সকলোখিনি আপোনালোকৰ লগতো মই দেখাম। বাইদেউহঁতক এতিয়া লগ পালোঁ আৰু বাইদেউহঁতক লৈ আহিলোঁ এতিয়া চিৰিয়াখানা। এই চাওক বাইদেউহঁত আহিছে, ভিনদেউহঁত আহিছে মোৰে। আৰু এতিয়া গৈ আছোঁ চিৰিয়াখানা। আৰু ইয়াত এটা গৈ মাত্ৰ টিকট ল'ব লাগিব, আৰু টিকটটো বোলে আজিকালি অনলাইন হৈ গৈছে, অনলাইন টিকট কৰিব লাগিব। আৰু অনলাইন টিকট কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ কি চাব। ইমানখিনি মানুহ যে হৈছে, আৰু ইমান বছৰৰ মূৰত আহি আজি ইমানখিনি চেঞ্জ দেখা পাই আছোঁ, বহুত বেলেগ হৈ গৈছে। আৰু দেখিছেনে নাই, ইমান ৰ'দত এটা ইমান গৰমত পূৰা লাইন ধৰিব লাগিব এতিয়া। চাওকচোন কিমান ৰ'দ, অনলাইন টিকটৰ হাহাকাৰ হৈ গৈছে ইয়াত। মানে কেছ পে'মেণ্ট নহয়, অনলাইন টিকট অনলি কৰিব লাগে। চাওকচোন মানুহবিলাকৰ কেনেকুৱা অৱস্থা হৈছে, ইমান প্ৰব্লেম হৈছে নহয়নে? কওকচোন, সকলোৰেতো অনলাইন নাথাকে ন, কোনোবা কেছ দিব খোজে তো কেছ নলয়, মানে ইয়াত অনলি অনলাইন চলিব বুলি কৈ আছে। চাওঁ এতিয়া ইমানখিনি লাইন হৈ গৈছে। আৰু ইয়াত যে এটা প্ৰব্লেম হৈ গৈছে কি, কেছ পে'মেণ্ট ইয়াত একেবাৰে নহয়, অনলাইন মানে কৰিব লাগিব। আৰু অনলাইন নহ'লে মানে কেছ পে'মেণ্টত টিকট কাটিব নোৱাৰি, ইমানখিনি মানে চেঞ্জ হৈ গ'ল। আৰু এই কেছ পে'মেণ্ট নোহোৱাৰ কাৰণে যে ইমান প্ৰব্লেম হৈ গৈছে। চাওকচোন ইমান দেৰিৰ পৰা লাইন লগাই ফাইনেলি কিবা কৈ এইটো টিকট কাটি লৈ আহিলোঁ। এতিয়া আমি 6জন আছোঁ, আৰু 6জনৰ কিমান লৈছে 138। আৰু এতিয়া বলক ভিতৰলৈ যাওঁ। চেঞ্জ দেখিলোঁ, মানে ইমানখিনি চেঞ্জ দেখিলোঁ, ভাল হৈছে নে বেয়া হৈছে নাজানো, কিমানখিনি ভাল হৈছে, কিন্তু যিমানখিনি হৈছে আমাৰ বহুত প্ৰব্লেম হৈছে। প্ৰব্লেম মানে কেছটোৰ ফাৰ্ষ্ট কথাটো টিকটৰ কাৰণে ইমান প্ৰব্লেম হৈ গৈছে। টিকট বনাব অনলাইন কৰিছোঁ, প্লাছ লাইনটো বাৰু ঠিকে আছে, লাইনটো হৈয়ে যায় বাৰু। আৰু এটা ইম্পৰ্টেণ্ট কথা, এইবিলাক বস্তু মানে আগতে নাছিলে। এতিয়া যে এইটো যে মই যে পানী বটলটো যে আনিছোঁ, এই পানী বটলটোৰ কাৰণে মানে কি হৈছে, 20 টকা এটা পে' কৰিব লগা হৈছে। আৰু 20 টকাটো এইকাৰণে পে' কৰিছোঁ, মানে এই বটলটো যে ভিতৰত মানে পেলাব নোৱাৰে। আৰু বহুতে পানী চানী খাই এনেকৈ বটলবোৰ বাহিৰত পেলাই দিয়ে, মানে য'ত ত'ত পেলাই দিয়ে। তো প্লাষ্টিকৰ কাৰণে বহুত বেছি মানে আমাৰ মানে ইয়াত যিটো সেউজীয়া আজি পৰিৱেশ আছে ন, পৰিৱেশটো বেয়া হৈ যাব বুলি প্লাষ্টিকৰ বটলবিলাক যাতে ইয়াত পেলাব নোৱাৰে কোনেও, তাৰ কাৰণে এইটো কি কৰিছে, টোকেন নাম্বাৰ দি দিছে। টোকেন নাম্বাৰটো হৈছে 70। আৰু এই বটলটো আমি পানীখিনি হোৱাৰ পিছত বটলটো তাত কাউণ্টাৰত দেখাব লাগিব। আৰু দেখুৱাৰ পিছত আমি যিটো 20 ৰুপিজ এটা পে' কৰিছোঁ, সেই পে' কৰা পইচাটো মানে আমি যোৱাৰ টাইমত লৈ যাব পাৰিম। তেনেহ'লে গাইজ চাওকচোন কিমান কি চেঞ্জ হৈ গৈছে। আৰু মই আজি যে 5 বছৰ পিছত আহি মানে ইমানখিনি চেঞ্জ দেখিছোঁ, আৰু বা কি দেখিবলৈ আছে, বলক তেনেহ'লে আগলৈ যাওঁ। আৰু আমি কি দেখা পাওঁ এতিয়ালৈ চাই। লাজুকী বান্দৰটোৱে কেনেকৈ ওলাইছে, আৰু এটা যে কেনেকৈ লুকাই আছে চাওকচোন, ওলোৱা নাই ইয়াত কেনেকৈ খেলিছে, বহুত বেছি ভাল লাগিছে দেই। বহুত দিনৰ মূৰত আহি আছে। পোৱালিহঁতে কেনেকৈ পূৰা একদম চাব ধৰিছে লাজুকী বান্দৰ। আৰু ব'লা আগৰ ফালে ব'লা, যাওঁ ব'লক তেনেহ'লে আৰু আগলৈ যাওঁ, কি দেখা পাওঁ চাওঁ। ক্ৰক'ডাইল, আৰু ওচৰতে আহি আছে কি কাছ আহি আছে। কাছ চাওক ইমান ধুনীয়াকৈ পূৰা গাড়ী গৈ আছে চাওক। আৰু গৰমতে ঘৰিয়ালে কেনেকৈ লুকাই আছে চাওকচোন, গছৰ তলত চাত লুকাই আছে এতিয়া, কাৰণ পানী বহুত বেছি গৰম হৈ গৈছে। আৰু পানীত এতিয়া ইমান মাছ আছে পূৰা চাওক। আৰু ঘৰি বহুত মজা আছে চাওক। কাছটো ক'ত নামি গ'ল নেকি নে আমি আহি আছে। চাওক হৰিণা কেইটা ইমান ধুনীয়াকৈ একদম পূৰা ঘাঁহ খাই আছে চাওক। বহুত কেইটা হৰিণা আছে, হৰিণা কিন্তু বহুত আছে, আৰু বহুত ডাঙৰ হৈছে এতিয়া চাওক। কেইটা মানে কি কৰিছে, গা ধুই আছে। ইমান ধুনীয়াকৈ গা ধুই আছে চাওক, গা ধুইছে। আৰু এইকেইটা
এইটো হৈছে হৰিণাৰ ঠাই আৰু চাওক বহুত হৰিণাৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয়। ইমানখিনি আছে হৰিণা, বহুতকেইটা আছে, নাই বুলি ক'লেও 50-60টামান আছে হৰিণা। আৰু হৰিণাকেইটা চাই বহুত লাগিছে, চাওক ডাঙৰ ডাঙৰ হৰিণা বহুতৰ হৈছে। চাওক মাইনাহঁতে আছে আৰু বলক কিবা ইমু হয়, ইমু চৰাই ওচৰৰ পৰা আপুনি দেখা চাওক, ওচৰ দেখাই আছোঁ। এতিয়া কি গ'ল আৰু এতিয়া ইমু চৰাইটো চালোঁ, ইমান ডাঙৰ আৰু ইমান মানে ওখ হয়। বলক এতিয়া বাইদেউহঁতে আগত গৈ আৰু মই এতিয়া গৈ আছোঁ আৰু পৰিৱেশটো ইয়াৰ ইমান মজা লাগিছে ন। মই যে এই মানে সেউজীয়া সেউজীয়া পৰিৱেশটো না মই বহুত বেছি ভাল পাওঁ। আৰু কথা মানে শিকিলোঁ, এই শিয়ালৰ যে বয়সটো অকল 8 বছৰৰ পৰা 12 বছৰলৈকেহে মানে জীৱনকাল থাকে তেওঁলোকৰ। চাওকচোন ইমান কম টাইমত মানে আমাৰ তাৰ পৰা শিয়ালবিলাক নোহোৱা হৈ যায়। আৰু চোন এতিয়া শিলবিলাক ক'ত ইমান দূৰত আপোনালোকক দেখা পৰা নাই ভালকৈ, লুকাই আছে। চাওক আৰু লৈ যাওঁ কি কি দেখা পাওঁ, চাওক স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাব। তেতিয়ালৈ মাজে মাজে সুৰংগৰ মাজে আহি আছোঁ। চাওকচোন চিৰিয়াখানা বুলবুলে ৰাচিবক জানে। আৰু মই আজিহে যে সুৰংগৰ নিচিনা ৰাস্তাটো পাই গ'লো। আৰু বলক এতিয়া কি আছে ইয়াত, ভালুক আছে, ভালুক এইটো ঘূৰি পুৰা ভাগৰি গৈছোঁ। আৰু ইমান ভাগৰি গৈছোঁ, কিমান ঘূৰিম আৰু ইয়াত বস্তু যিমান আছে তাতকৈ বেছি ঘূৰিব লগাই জেগা। ইমান পাতল পাতলকৈ বস্তুবিলাক থৈছে, মানে জীৱ জন্তুবিলাক থৈছে, চৰাই চিৰিকটিবিলাক থৈছে, মানে ইমান দূৰত আছে। মানে এই গোটেই দিনটো ঘূৰিলেও আছে আজি চাগে শেষে নহ'ব নেকি। ইমান ঘূৰিছোঁ পুৰা একদম ভৰি চৰি বিষাই গৈছে আৰু ঘূৰিব মানে নোৱাৰা হৈ গৈছোঁ। আৰু চাওক সেইফালে মোৰ পিছফালে ইমান ধুনীয়া এজোপা ফুল ফুলি আছে, ঔষধ চাওকচোন। আৰু এতিয়া ইয়াৰ পৰিৱেশটোও বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব সকলোৱে কমেণ্ট কৰি। আৰু এতিয়া এইফালে পিছফালেও চাওক, মানুহ হৈছে বাৰু, মানুহ বহুত বেছি মানুহ আহিছে, কাৰণ এতিয়া গৰমৰ বন্ধ দিছে যিহেতু ল'ৰা ছোৱালীবিলাক বহুত আহিছে। আৰু এতিয়া বলকচোন আগলৈ যাওঁ, ভাগৰিলেওতো যিহেতু আহিছোঁ চাব লাগিব। আৰু এতিয়া কি দেখা পাওঁ বাৰু চাই আছোঁ আগলৈ গৈ মাত্ৰ, নে কি কয়? বলক তেনেহ'লে মোৰ লগত, ভাগৰ লাগিলে পূৰা এনাৰ্জিত যাব লাগিব। বনৰ ৰজা বাঘ, আৰু বাঘটো দেখিছোঁ কেনেকৈ পূৰা এক্সাৰচাইজ কৰি আছে বাঘে। তেনেহ'লে বলক আৰু বেছি দেৰি নকৰোঁ, বহুত ঘূৰিব লগা জেগা আছে, সেইফালেও ঘূৰি লওঁ। আৰু এয়া বাঘৰ আমি এক্সাৰচাইজ কৰা দেখিলোঁ মজাকৈ। এতিয়া গৈ আছোঁ আৰু বেলেগ এটাত কি আছে তাত আগৰ ফালে গৈ চাই লওঁ। আৰু আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকক। সৰ পহু চাব যাওঁ, ইয়াতে আছে সৰ পহু। সৰ পহুকেইটা ইমান ডাঙৰ চাওকচোন। সৰ পহু বহুত কেইটা আছে, সৰ পহু ইমানকেইটা আছে সৰ পহু। আৰু বান্দৰবিলাকৰ ইমান শব্দ চাওকচোন। সৰ পহু চোৱা মানুহ চব। আৰু বলক এতিয়া আমি জিৰাফটো চাওঁ। জিৰাফটো ইয়াত বহুত বেছি ডাঙৰ আছে, জিৰাফটো চাই লওঁ বলকচোন। ইয়াৰ জিৰাফটো কেনেকুৱা, জিৰাফ আৰু কি আছে জেব্ৰা। এইটো আছে জেব্ৰা, দুটা জেব্ৰা আছে। আৰু জিৰাফটো সেইফালেদি আছিলে, সেইফালেদি চাব লাগিব জিৰাফটো। এইয়া জিৰাফ আছে, এইটো জিৰাফ লুকাই আছে চব। এইটো জিৰাফ লেজডাল ওলাই আছে, এইখিনিতে আছে জিৰাফ, এইখিনিতে আছে জিৰাফ। আৰু এই দুটা আছে জেব্ৰা। আৰু বলকচোন আগলৈ যাওঁ, কি দেখা পাওঁ চাওঁ আৰু আপোনালোককো দেখাওঁ কি দেখোঁ আজি। আৰু বান্দৰবিলাকৰ যে ইমান চিঞৰি আছে, বান্দৰে চাওকচোন সৰ পহু। তেনেহ'লে আৰু ফাইনেলি আমি চিৰিয়া ঘূৰিলোঁ, বহুত বেছি ঘূৰি ভাগৰি গৈছোঁ। আৰু ইমান মানুহ চাওকচোন এইফালে।
ইমান মানুহ হৈছে চিৰিয়াখানাত, যেনে মানুহ পুৰা ফুল, আৰু গৰমৰ বন্ধৰ কাৰণে যে বহুত মানুহ হৈছে। আৰু এতিয়া মই আহি পালোঁ বাঁহ গছৰ তল, আৰু ইয়াত পুৰা একদম ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে। আৰু এতিয়া বহুত ঘূৰিলোঁ, আৰু এতিয়া যাব লাগে ঘৰত, কাৰণ ৰাতিপুৱাৰ পৰা আহি এতিয়ালৈকে দিনৰ 2 বজালৈকে এতিয়া ঘূৰিয়ে আছোঁ। আৰু এতিয়া ঘৰলৈ যাওঁ, আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাইছোঁ। তেনেহ'লে বলক এতিয়া বৰ বেছি দেৰি নকৰোঁ, আৰু এতিয়াৰ কাৰণে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এতিয়া আমি চিৰিয়াখানা চাই ঘৰ আহি পালোঁ। কিন্তু তাত কিছুমান কি হৈছে, মোৰ ইম্পৰ্টেণ্ট কিছুমান কথা ক'ব লগা মই পাহৰি গ'লোঁ। কি হ'ল, যিবিলাক টিকটৰ ছিষ্টেম কৰিছে, অনলাইন টিকট কটা, ঠিক আছে, মোৰ জিপে আছিলে কাৰণে মই অনলাইন টিকট কৰি ল'লোঁ। কিন্তু এনেকুৱাও হৈছে কিছুমান মানুহৰ লগত, গাঁৱৰ পৰা মানুহবিলাক আহিছে ইয়াত ফুৰিবলৈ, সৰু সৰু কণ ল'ৰা ছোৱালীবিলাকক লৈ আহিছে। আৰু সেই ল'ৰা ছোৱালীবিলাক লৈ আহিছে, ইমান আশা কৰি আহিছে দূৰৰ পৰা যে চিৰিয়াখানা দেখাব বুলি। কিন্তু তাৰপিছতো কি হৈছে, অনলাইন এতিয়া গাঁৱৰ মানুহসকলে জিপে ইউজ নকৰে, বহুত কম মানুহে জিপে ইউজ কৰে গাঁৱত। এতিয়া কিছুমান মাক দেউতাকে লৈ আহিছে, আৰু সেইবিলাক কি হৈছে, অনলাইন টিকটৰ কাৰণে ঘূৰি যাব লগা হৈছে। তেনেহ'লে আপোনালোকে গাইজ কওকচোন, এইটো ভাল কাম হৈছেনে? কিয় অকল অনলাইনে যে টিকটৰ টিকটটো পে'মেণ্ট কৰিব পাৰিব, অফলাইন যে নোৱাৰে, সেইটো কাৰণে কিমান ক্ষতি হৈছে। ইমান দূৰ দূৰণিৰ পৰা যে গাঁৱৰ মানুহবিলাক আহিছে, আৰু টিকট কাটিব নোৱাৰিলে কাৰণে আজি চিৰিয়াখানা চাব নোৱাৰিলে। আৰু আমাৰ আছিল কাৰণে বাৰু আমি চালোঁ, বা এনেকৈ বহুতে চাইছে। কিন্তু গাঁৱৰ মানুহবিলাক যিবিলাক আহিছে, তেওঁলোকৰ অসুবিধা হৈছে যে তেওঁলোকে টিকটৰ কাৰণে বেলেগ এটা জেগাত ঘূৰি যাব লগা হৈছে। ইমান দূৰৰ পৰা মানুহে আশা কৰিছে। আপোনালোকে এইটো এই কথাখিনিত আপোনালোকে কি ক'ব বিচাৰে? এইটো ৰাইট নে ৰং? কি হৈছে? চৰকাৰৰ ফালৰ পৰা এইটো হৈছে বুলি কৈছে। তেনেহ'লে আপোনালোকে কওকচোন, চৰকাৰৰ ফালৰ পৰা যদি হৈছে, চৰকাৰে চবৰেতো এইটো জিপে নাথাকে ন, এইটোতো বুজিব লাগিব না। কমচে কম এতিয়া ইমান মানুহ আহিছে, ইমান দূৰৰ পৰা মানুহবিলাক ঘূৰি গৈছে, আমি নিজে দেখিছোঁ। সেইটো দেখি বেয়া লাগিছে। কিয় মানুহে ইমান আশা কৰি আহে, আৰু সেইটো টাইমত মই সেইটো কথা কোৱাটো ভাবে নহ'লে, তাৰ কাৰণে ঘৰত আহি ভিডিঅ'টো আকৌ বনাব লগা মোৰ হ'ল। নহ'লে বনাব লগা কোনো কাৰণ নাছিলে, মই ইমানতে ভিডিঅ'টো সামৰণি কৰিছিলোঁ, আৰু বনাম বুলি ঘৰত আহি একদমেই ভবা নাছিলোঁ। আৰু এটা ছিষ্টেম কৰিছে কি, এটা বস্তু ভাল কৰিছে, যে আগতে প্লাষ্টিক চাষ্টিকবিলাক চাৰিওফালে পূৰা পেলাই দিছিলে, জাবৰ জোঁথৰবিলাক যোনে যি খাবলৈ লৈ গৈছে, বা পানী বটল বা আইচক্ৰীমৰ পেকেট তেনেকুৱাকৈ। কিন্তু আজিকালি এটা ছিষ্টেম কৰিছে যে আপুনি পানী বটলটো লৈ যাব পাৰিব পানী খোৱাৰ কাৰণে, কিন্তু পানী বটলটো লৈ গ'লেও তাত এটা টোকেন নাম্বাৰ দিব আপোনাক। আৰু পানী বটলটো যদি 10 টকীয়া পানীৰ বটল হয়, তেনেহ'লে আপুনি 10 টকা পে' কৰিব লাগিব তাত। আৰু 20 টকীয়া যদি পানীৰ বটল হয়, তেনেহ'লে আপুনি 20 টকা পে'মেণ্ট কৰিব লাগিব। আৰু বাকী পলিথিনত কিবা বস্তু নিলে সেইটো আপুনি এনেই নিব পাৰিব, কিন্তু তাত এণ্ট্ৰি কৰিব লাগিব। আৰু সেই বটলটো যে আপুনি যে লৈ যাব, তাত যে এটা টোকেন নাম্বাৰ দিব, তাত আপুনি টোকেন নাম্বাৰ দিলে 10 ৰুপিজ বা 20 ৰুপিজ আপুনি এটা পে'মেণ্ট কৰিব। আৰু সেই বটলটো আপুনি যদি ভিতৰত পেলাই নিদি, যদি আকৌ যদি ৰিটাৰ্ণ পানীখিনি খাই উঠাৰ পিছতো যদি খালী বটলটো যদি আপুনি দেখাব পাৰে, তেনেহ'লে আপোনাক সেই 20 ৰুপিজ বা 10 ৰুপিজটো যে আপোনাক ৰিটাৰ্ণ কৰি দিব। তো গাইজ, এনেকুৱা ছিষ্টেম আজিকালি হৈছে। আৰু দেখিছোঁ ভিতৰত গৈ বহুখিনি চাফা হৈ গৈছে, পৰিৱেশটো বাৰু ভাল হৈ গৈছে, কাৰণ বহুত দূষিত হয় ন পৰিৱেশটো, এই প্লাষ্টিকৰ পৰা আৰু পলিথিনৰ পৰাতো, তাৰ সেইবিলাকৰ পৰা বহুত ধুনীয়াকৈ চাফা হৈ আছে। সেইটো বস্তু ভাল লাগিছে বাৰু, ইমান ষ্ট্ৰিক্ট কৰিছে, ঠিকে আছে। কিন্তু এই পে'মেণ্টৰ কাৰণে যে ইমান মানুহবিলাক ইমান দূৰৰ পৰা আহি ঘূৰি যাব লগা হৈছে, সেইটোহে মোৰ বেয়া লাগিছে। আৰু এইটো ক্ষেত্ৰত আপোনালোকে কি ক'ব বিচাৰে? আপোনালোকে সকলোৱে এটা এটা কমেণ্ট কৰি জনাবচোন, এইটো ৰং নে ৰাইট? আপোনালোকে কি কয়? আপোনালোকৰো মই কমেণ্টৰ পৰা এবাৰ জানিব বিচাৰোঁ, যে মই ভাবাটোৰ নিচিনাকৈ সঁচাকৈ আপোনালোকেও এনেকৈয়ে ভাবেনে বাৰু? তেনেহ'লে গাইজ, আৰু বৰ বেছি ভিডিঅ'টো দীঘল নকৰোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ ধুনীয়াকৈ, বহুত বেছি ঘূৰিলোঁ ফুৰিলোঁ, বহুত বেছি এনজয় কৰিলোঁ। তো এতিয়াৰ কাৰণে জয় আই অসম, আৰু সকলোকে বাই বাই দিছোঁ।